গাইজ ভাবি চাওক এনেকুৱা এখন দেশ য'ত না ছ'চিয়েল মিডিয়া আছে না ইণ্টাৰনেট আছে আৰু তাৰ মানুহবিলাকে বেলেগ দেশৰ কথা একোৱে নাজানে মানে হয় আমি কথা পাতি আছোঁ আজি নৰ্থ কোৰিয়াৰ বিষয়ে কিন্তু গাইজ ভাবি চাওক নৰ্থ কোৰিয়া বেলেগ দেশতকৈ ইমান বেলেগ কিয় মানে আজি মানে নৰ্থ কোৰিয়াৰ বিষয়ে অলপ এক্সপ্ল'ৰ কৰিম নৰ্থ কোৰিয়াৰ এটা বেছিক ৰুল মানে নিজৰ ওপৰত বিশ্বাস কৰিব লাগে বুলি ভাবে আৰু নৰ্থ কোৰিয়া চৰকাৰে মানে নিজৰ দেশখন বেলেগ দেশৰ ওপৰত ডিপেণ্ড হোৱাটো নিবিচাৰে লাগিলে ট্ৰেড বা টেকন'লজিতে হওক যিকোনো ক্ষেত্ৰত মানে নিজৰ দেশখন বেলেগৰ পৰা মানে সহায় বিচৰাটো মানে নৰ্থ কোৰিয়াই নিবিচাৰে সেলফ ৰিলায়েন্সৰ কাৰণে আজি মানে নৰ্থ কোৰিয়াখন মানে বেলেগতকৈ বহুত বেলেগ হৈ গৈছে নৰ্থ কোৰিয়াত মানে এটা ডিক্টেটৰশ্বিপ আছে য'ত নেকি মানে বেলেগ কোনো কণ্ট্ৰল কৰিব নোৱাৰে নৰ্থ কোৰিয়াখন অকল কিম ফেমিলিয়ে মানে নৰ্থ কোৰিয়াখন কণ্ট্ৰল আগৰ পৰা কৰি আছে আৰু ভৱিষ্যতে আহিবলগীয়া সময়লৈকে কৰি থাকিব চাগে মানে তাত কোনো মানে পলিটিক্স সেইবিলাক চিষ্টেম নহয় মানে ৰজাৰ আহিনৰ দৰে আগত যেনেকৈ ৰজা আহিন কৰিছিলে মানে ৰজাৰ পুতেকে ৰজা হয় ঠিক তেনেদৰে মানে নৰ্থ কোৰিয়াত আজি নৰ্থ কোৰিয়াৰ অৱস্থা মানে আমাৰ দেশবোৰৰ নিচিনা নহয় ভাবি চাওক তাত যদি এবাৰ আপোনালোকে টকাহেঁতেন কি হ'লহেঁতেন বাৰু বা মই টকাহেঁতেন কি হ'লহেঁতেন বাৰু নৰ্থ কোৰিয়াত মানে গাইজ বিনা অনুমতিত একোৱে কাম কৰিব নোৱাৰো তাত মানুহৰ ওপৰত এনেকুৱা মানে ষ্টিক লগাই থৈছে নহয় তই যদি বিনা চৰকাৰৰ পাৰ্মিশ্যন লৈ কিবা এটা কাম যদি কৰি পাৱ নহয় তাত গলি আৰু মানে একদম কি হ'ব আৰু নৰ্থ কোৰিয়াৰ মানুহখিনিক বেলেগ দেশৰ লগত কথা পতা মানা মানে এইটো এটা ক্ৰাইম বুলি ভাবে সিহঁতে নৰ্থ কোৰিয়া চৰকাৰে মানে নৰ্থ কোৰিয়াৰ চৰকাৰে বিচাৰে যে আমাৰ মানুহখিনি বেলেগ দেশৰ লগত কানেক্ট কৰিব নোৱাৰে আৰু ট্ৰেভেলিং যিবিলাকে কৰে বা ব্লগিং যিবিলাকে কৰে আজিকালি নৰ্থ কোৰিয়াত কোনো যাব নোৱাৰে আগতে গৈছিলে দুই এটা আৰু নৰ্থ কোৰিয়াৰ মানুহটো বাহিৰত আহিব নোৱাৰে এনে চাইনাৰ কিনাৰে নদী এখন আছে সেই নদীয়ে তই গৈখিনি তই নৰ্থ কোৰিয়াৰ মানে অলপ পৰিস্থিতি চাব পাৰ তাৰ গাঁওবিলাকত বা চহৰবিলাকত মানুহ চানুহ দেখিবলৈ নাই আৰু চাইকেল চলাই ফুৰে আমাতকৈ মানে বহুত বেয়া অৱস্থা কাৰণে এইবিলাক হৈছে চৰকাৰখনৰ কাৰণে চৰকাৰখনে ইমান ষ্ট্ৰিক্ট ৰুল কৰিছে মানে চৰকাৰখনে নিজৰ বন্দুক বনোৱাত মানে একদম ব্যস্ত হৈ থাকে আৰু মানে দেশৰ নাগৰিকবিলাকৰ কথা একোৱেই নাভাবে এনেকুৱাই আৰু নৰ্থ কোৰিয়াখন অলপ চাবচোন 1950 চনত যেতিয়া মানে কোৰিয়াৰ যুদ্ধ হৈছিল তেতিয়া নৰ্থ কোৰিয়াক ছ'ভিয়েট ইউনিয়ন নামৰ মানে কিবা এটাই ছাপোৰ্ট কৰিছিল আৰু সাউথ কোৰিয়াক মানে আমেৰিকাই ছাপোৰ্ট কৰিছিল তেতিয়াৰ পৰাই মানে নৰ্থ কোৰিয়াই ভাবে যে মানে সাউথ কোৰিয়া আৰু আমেৰিকা তাৰ দুশ্মন বুলি আৰু গাইজ নৰ্থ কোৰিয়াই মানে নিজৰ পৰমাণু বম বনোৱাত বেছিকৈ ধ্যান দিয়ে মানে সেইটো কাৰণে দেশখনৰ মানে বাকী আমাৰ নিচিনা মানুহবিলাক মানে সেইবিলাকক ধ্যান নিদিয়ে সেইবিলাকক ভালছে খাবলৈ নিদিয়ে পইচা নিদিয়ে এইবিলাক মানে ভেলু নাই সেইটো কাৰণে দেশখন দিনক দিনে দুখীয়া হৈছে যিমান মানে পইচা আছে চব বম বনোৱাত লগাই দিছে মানে নিউক্লিয়াৰ বম যিমান পাৰে সিমান বনাইছে আপোনালোকে ইউটিউবত চাৰ্চ কৰি চাব পাৰে নৰ্থ কোৰিয়াৰ কিমানটা মানে এইটো পৰমাণু বম আছে সেইটো কাৰণে ইউনাইটেড নেশ্যন আৰু ৱেষ্টাৰ্ণ যিমান কাণ্ট্ৰি আছে চবেই মানে তাৰ ওপৰত মানে নৰ্থ কোৰিয়াৰ ওপৰত মানে কেছ ফাইল কৰিছে সেইটো কাৰণে নৰ্থ কোৰিয়া মানে বেছি আইচলেট মানে গোপনীয়তা হৈ গৈছে মানে না নৰ্থ কোৰিয়াৰ পৰা বেলেগলৈ যাব পাৰে না বা বেলেগৰ মানুহ নৰ্থ কোৰিয়াত আহিব পাৰে নৰ্থ কোৰিয়াই মানে এইটো বাবে মোক খেলে কেছ দিছে এনেকুৱা কেছ ফাইল কৰিছে মানে নকৰিব কিয় যদি নিজৰ ওপৰত যদি মানে জোখতকৈ অধিক যদি হাতিয়াৰ বনোৱাত লাগি থাকে চব দেশেতো কিবা কৰিবই ন সেইটো কাৰণে মানে নৰ্থ কোৰিয়াই নিজকে মানে না বেলেগৰ মানুহ আহিব দিয়ে না নিজৰ দেশৰ পৰা বেলেগলৈ মানুহ যাব দিয়ে নৰ্থ কোৰিয়া মানুহে এইটোৱে চাব পাৰিব যিটো নৰ্থ কোৰিয়া চৰকাৰে মানে সিহঁতক দেখুৱাব বিচাৰে আৰু তাত ইণ্টাৰনেট আৰু ছ'চিয়েল মিডিয়া নাই বুলিয়ে ক'ব পাৰি একদম নাইকিয়া বৰাবৰ মানে আমি এতিয়া ইউটিউবত চাইনিজ মুভি এখন চাই আছোঁ জাপানিজ মুভি এখন চাই আছোঁ সাউথ কোৰিয়ান মুভি এখন চাই আছোঁ ঠিক তেনেদৰে আপোনালোকে তাত চাব নোৱাৰে মানে তাত লিমিট আছে যদি কেনেবাকৈ চাইও পায় নহয় সেইটো গম পালে মানে একদম কেছটো বেয়া হ'ব মানে বহুত বেয়া মানে লগে লগে পানিছমেণ্ট মানে সেইটো কোনো আৰু যে কৈ আছে যে কিছুমানে যে এই মই জানিবা ভুল কৰিলোঁ মোৰ পুতেকৰ সেইটো কথা নহয় যোনে ভুল কৰিছে মানে তাক লগে লগে পানিছমেণ্ট মানে কি পানিছমেণ্ট হ'ব সেইটো মই নাজানো গাইজ এইবিলাকৰ কাৰণে আজি নৰ্থ কোৰিয়াখন বেলেগ দেশবোৰতকৈ বহুত বেলেগ মানে তাৰ নিয়ম কানুন খোৱা পিন্ধা আৰু তাৰ মানুহ তালৈ যাব নোৱাৰা ফোনত কথা পাতিব নোৱাৰা সেইটোৰ লগত বেয়া কিবা কৰিব নোৱাৰা সেইবিলাকৰ কাৰণে মানে আজি নৰ্থ কোৰিয়াখন আমাৰ দেশবোৰতকৈ বহুত বেলেগ আৰু গাইজ নৰ্থ কোৰিয়াৰ বিষয়ে জানি কেনেকুৱা লাগিলে এই ভিডিঅ'টোত কমেণ্ট কৰি জনাব আৰু আপোনালোকৰ যদি কিবা মতামত আছে কমেণ্ট কৰি জনাব আৰু লগ পাম মই নতুন এটা ভিডিঅ'ত মানে নেক্সট ভিডিঅ' এটাত বাই